ভাল লাগিছে। নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। ৰঙালী বিহুৰ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ। আজি হ'ল মানুহ বিহু। যিহেতু সময়ে পোৱা নাই ভিডিঅ' বনাবৰ কাৰণে, আৰু বনালেও মানে কেতিয়াবা এনেকুৱা হয় দিবই টাইম নাপাওঁ, যিহেতু বহুত ব্যস্ত হৈ থাকোঁ। ইমানো ব্যস্ত নহয় বাৰু, তথাপিও মানে যিহেতু জব কৰোঁ তো বহুত ব্যস্ত হৈ থাকোঁ, সেইকাৰণে ভিডিঅ' দিয়া টাইমেই নাপাওঁ। তো আজি ভাবিছোঁ যিহেতু আজি বিহু হয়, তো কি কৰোঁ, ঘৰতে আৰু এনে ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি লৈছোঁ। পিন্ধি কিনে ভাবিছোঁ আপোনালোকক এটা ধুনীয়াকৈ সৰু এটা ভিডিঅ' দিওঁ। কেনেকুৱা লাগিছে ক'ব। দুটামান ফটো উঠি ল'লোঁ। এতিয়া ড্ৰেছেছ চেঞ্জ কৰোঁ, চেঞ্জ কৰি কিনে এঠাইত যাম চাগে, আপোনালোককো দেখাম। তো ব'লক ড্ৰেছেছ চেঞ্জ কৰি লওঁ নে কি। তো মই ড্ৰেছেছ চেঞ্জ কৰি ল'লোঁ। এতিয়া ক'ত গৈ আছোঁ আপোনালোকে চব গম পাব, ভিডিঅ'টো চাই থাকক একদম শেষলৈ। ক'ত গৈ আছোঁ একেবাৰে মই তাত যাই কিনে দেখাম আপোনালোকক। তো মই আহিছোঁ পাৰ্লাৰত, আৰু পাৰ্লাৰখনৰ নাম হ'ল ভি ষ্টুডিঅ'। তো ভাবিছোঁ ইমান মানে মোৰ দীঘল চুলিখিনি ইমান বেয়া হৈ গৈছে ঝাৰুৰ নিচিনা, তো মই ভাবিছোঁ যে অলপমান ঠিক কৰি লওঁ, যিহেতু বিহুৰ অফাৰ চলি আছে ন। তো বাকীখিনি মই ভিতৰত কম আহক। আৰু এইপিনে ফাৰ্ষ্টতে মই এবাৰ নিজকে চাই লৈছোঁ আইনাত ধুনীয়াকৈ, আৰু তাৰপিছত বহি লৈছোঁ চিটত, আৰু বহাৰ পিছত ধুনীয়াকৈ ফাৰ্ষ্টতে কৰিলে থ্ৰেডিং, তাৰপিছত কৰিলে আপাৰ লিপ। আৰু মোৰ ইমান যে কষ্ট হৈ আছিলে, কাৰণ মই মোবাইলটো নিজে নিজে লৈ আছিলোঁ, কাৰণ কোনো লগত নাছিলে। তো যিখিনি মানে উঠাব পাৰিছোঁ মই এইখিনি গোটেইখিনি উঠাইছোঁ। ভিডিঅ'টো পূৰা শেষলৈ চাব আৰু কি কি হয় মোৰ লগত। মানে লাইফত ফাৰ্ষ্টবাৰ আৰু মহাৰাণীৰ নিচিনা ফিল কৰি আছোঁ। কিমান ওপৰত যাম হ'ব। জিকি গ'ল নাই জিকা। আৰু কোনে কৰি আছে এবাৰ দেখাই দিয়ক। যিহেতু বিহুৰ বতৰ, তো ভাবিছোঁ নিজকে অলপমান ধুনীয়া কৰোঁ নে কি। কেমেৰাটো অন হৈ আছে ন? ভিডিঅ' হৈ আছে। আৰু মোৰ এইপিনে হেয়াৰ ৱাছ কৰা হৈ গ'ল। এতিয়া বহিছোঁ। এতিয়া কি বা কৰি আছে নাজানো, এইবিলাক কিবা কিবি ক্ৰীমবিলাক লগাই দিছে আৰু চুলিবিলাক টানি আছে। কি যে হ'ব। আৰু এইপিনে মোৰ অৱস্থা দেখিছেনে, এনেকুৱা অৱস্থা হৈছে ন, মানে এনেকৈ টানি আছে তাই, মানে অলপমান ধ্যানো দিয়া নাই যে তাইৰ লগৰ ছোৱালী এটা বহি আছে ওচৰত, দুখ পাব নাই, এইবিলাক নাই। আৰু ভূত কি ধুনীয়া, তই ইমান ধুনীয়া মালিচ জানা নেকি? আৰু এইপিনে ইমান ধুনীয়াকৈ যে মাছাজ কৰি আছে ন, মোৰতো এটা সময়ত এনেকুৱা হৈ গৈছে ন, টোপনিয়ে আহি গৈছে। কৈ দি আছা, মই আৰাম লৈ আছোঁ। জোৰে কলম। তো গাইজ, তাই মানে মোৰ হাতখনো মালিচ কৰি দিব আহিছে, যিমান যি নহওক মোৰ লগৰ ছোৱালী না, মোৰ ভাল নালাগে। নালাগে দে, আৰু তোক মই ৰেহাই দিলোঁ, কষ্ট অলপ কম কৰি দিলোঁ, মোক হাত মালিচ দিব নালাগে, পিঠিখন দিয়ে আৰু লাগ নাপাওঁ যিহেতু। তইহে খুৱাব লাগে মোক, হাত মালিচ কৰিব নিদিলোঁ না। পালা
সঁচা তোৰ হাতে দেখোন মালিচ ল'ব ইচ্ছা আছিল মোৰ কুটু কুটু লাগছে কি কৰিব গৈ আছে কি নাম মুখৰ কি নহয় মই ভাবছিলোঁ কিবা বেলেগ ডাবল মিনিং বিয়া নেকি ইমান সাজি কাচি একদম ৰেডি হৈ আছে তাই এজনে কলেজলৈ যাব চাগে কাৰোবাৰ লগত সেইকাৰণে ইমান ধুনীয়া আছে কলেজ যাম বুলি ভাবিছোঁ কাৰোবাৰ লগত নিজে নিজে মোবাইলটো ধৰি থাকিব লগা হৈছে বেয়া কষ্ট হৈছে মোৰ তলত পাতল আছে মানে বহুতটো চৰ্ট হৈ নাযায় কিমান মান হ'ব মোক কৈ দিয়কচোন মানে মোক দীঘলে লাগে আৰু কিমান আৰু চৰ্ট আৰু যেতিয়া লেয়াৰ কৰিলে লেন্থটো ইমানেই থাকিব কিন্তু তোমাৰ দেখাত চৰ্ট লাগিব কাৰণ এইটো লেয়াৰটো ক'ত উঠি গ'ল যে তেনেহ'লে অলপ কমকৈ ভাবি এটা কাম কৰোঁ বেক চাইডে ষ্ট্ৰেইট ৰাখি দিওঁ ফ্ৰণ্টত লেয়াৰ ওলাই দিওঁ সেইটোও ভাল লাগিব মানে এইপিনে মানে সেইখিনিয়ে হৈ থাকিব আৰু ইপিনে অলপমান মানে লেয়াৰ দিম সেনেকৈয়ে কৰি দিম এইখিনি সমানে কৰি মানে দীঘলে হৈ থাকিব আছে মানে ধৰক এইখিনি তলৰখিনি পূৰা দীঘলে এনেকুৱা তো এইবাৰ হেয়াৰ কাট হ'ব আৰু এইবাৰ মুন্নি নহয় বেলেগে কৰি দি আছে তো আই হোপ ভালে হয় মই নিজে ইমান ভাইৰেল নহয় অঁ ভাইৰেল হ'লে ভালে লেন্থটো আছে পুৰা তুমি নহয় ৰাখিলে বেক কৰি ৰাখা তুমি লাগিব কেনেকুৱা লাগিছে ক'ব আপোনালোকে বাই কাটি দিছে ধুনীয়াকৈ মোৰ নিউ লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু চুলিখিনি বেয়া লাগি আছে মোৰ দুখ লাগি আছে ইমান দীঘল চুলি ইমান দীঘল চুলি কাটি ভাল কৰিলোঁ নে বেয়া কৰিলোঁ মই একো নাজানো বাছ এবাৰ ট্ৰাই কৰিলোঁ কেনেকুৱা লাগিল জনাব আপোনালোকে ভালকৈ লাগিছে তো মই চুলিখিনি কাটি কি কৰিলোঁ মই নাজানো ভাল কৰিলোঁ নে বেয়া কৰিলোঁ তথাপিও মানে চুলিখিনি বহুত ডেমেজ হৈ গৈছিলে মানে যদিও দীঘল আছিলে ইমান সৰিছিলে চুলিখিনি আৰু কি হৈছে গীতাশ্ৰীয়ে কৈ দিব কোৱা চুলিখিনি বহুত ড্ৰাই আছিল স্পা কৰালোঁ তাৰপিছত হেয়াৰ কাট ক্লিন আপ থ্ৰেডিং চবখিনি কৰি দিলা গোটেইখিনিৰ প্ৰয়োজন আছিল সেইকাৰণে গোটেইখিনি কৰাই দিছোঁ কিন্তু বেছি শ্বৰ্ট হৈ গ'ল যে নাই ঠিকে লাগি আছে ভাল লাগি আছে সঁচাটো
ঘৰত সোমাব দিয়ে নে নিদিয়ে মই এতিয়া নাজানো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব আৰু হ'ব আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নে কি অঁ তো শেষত পুনৰবাৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল তো আজিলৈ বাই পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম